दिवालीनि रंजानायनि समावनो गुवाहाटी नोगोरमानि खानापारायाव थांनाय हराव मोनसे लामा जाब्रबथायाव सानै सेंग्रा सिख्लानि अबथिरा जिउ खहा जायो। गंनै स्कर्पिय' गारिनि सौग्रावलायनायनि जाउनावनो बे दुखुनांथाव जाथाया जायो। बेनिनो थैनाय सिख्लाया गसाइगावनि खनामिका नार्जारी आरो सेंग्राया दिपित दे। बे दुखुनांथाव जाब्रबथायाव निहारिका मुंनि गुबुन सासे सिख्लायाबो गोब्राबै जखम जायो। खनामिका नार्जारीया गसाइगावनि 1 नं ककुलकाता गामिनि दीर्घ नार्जारी आरो उषा नार्जारीनि नैथि फिसाजोमोन। मिथिनो हानाय बायदिब्ला खनामिका नार्जारीया MSc उथ्रिखांनायनि उनाव गुवाहाटी नोगोरमानि गंसे गावारि फरायसालियाव खामानि मावनायनि अनगायैबो कचिं लाबाय थादोंमोन। दिनै फुङावनो बिमानो सासे फोरोंगिरिया फनजों अनामिकाया जाब्रबथायाव जिउ गोमानायनि खौरांखौ फोरमायहरदोंमोन। बे दुखुनि खौरांखौ मोननायनि उनावनो न'खराव बुंस'हायै दुखुनि थासारि जायो। টাইমে হয়েছে ঘটনাটা, এটা আমি জানতে পারি নাই। আমি সকাল 7টার দিকে আমি খবর পাইছি জিবনাল স্কুল মেমোরিয়াল থেকে প্রিন্সিপাল স্যার উনি আমাকে সকালে ফোন করছে। ফোন করে আমাকে জানাইলো তোমার মেয়ে কি গুয়াহাটি থাকে? তখন আমি বললাম হ্যাঁ থাকে। তখন বললো তুমি নার্ভাস হও না, আমি একটা কথা বলি যে তোমার মেয়ে কালকে রাত্রের দিকে এক্সিডেন্ট হয়ে গেছে, এক্সিডেন্ট হয়ে এখন হসপিটালে আছে। এইভাবে আমাকে প্রিন্সিপাল স্যার আমাকে জানালো। কোচিং করার জন্য গেছিলো, কিন্তু কোচিং থেকেও আরও একটা অফিসে লাইনে ও ঢুকছিল। এখন কি অফিস সেটা আমি জানি না। ও পড়াশোনা কি? MSc পাস। MSc পাস করছে। নাম তার নাম কি? কনমিকা নার্জারি। এতিয়া এসে 2 বছর হলো। না না খবর পাওয়ার পিছত ইয়ার পর কোন কোন গৈছে গুয়াহাটি? কনমিকা বাবা গেছে, আমার দেবর গেছে, ননদ গেছে, আর ওই যে ভাসুর গেছে, গ্রামবাসী গেছে। ঠিক খবর কারণে দুঃখিত। ট্রেজিক ইনসিডেন্ট খবর না জানিছে আতি ৰাতিপুৱা খবৰ পালোঁ আৰু 5টা বজাত। তেখেতে কৰি আছিলে, কোচিং কৰি আছিলে গুৱাহাটীত। কেনেকৈ হৈ গ'লে এইটো এতিয়াও ডিটেইলছ পোৱা নাই। মেধাবী ছাত্ৰী আছিল। মেধাবী ছাত্ৰী আছিলে, MSc কমপ্লিট কৰা আছিলে। এতিয়া নেটৰ কাৰণে প্ৰিপেয়াৰ কৰি আছিলে, তাতে গুৱাহাটীত কোচিং কৰি আছে। তাৰ ছাইড বাই ছাইড জব কৰি আছিলে প্ৰাইভেট। ইনফৰমেশ্যন মানে 3:30 বজাত গৈছে নেকি এনেকুৱা ইনফৰ্ম আহিছে আৰু গুৱাহাটীৰ পৰা থানাৰ পৰা আহিছে। ঠিক আছে।